হেল্ল' এভৰিৱান আৰু আমি গৈ আছোঁ আমাৰ ওচৰৰ গাঁও চৰাইমাৰীত হৈ আছে ৰাসল পূজা আৰু ইয়াতে আমাৰ দেউতাৰ জন্মস্থান আছিল পিছত যেনিবা আমাৰ দেউতাৰ মাক দেউতাক মানে আটা হাবুৱে মিলি আমাৰ আমজঙাত ঘৰখন বনালে আৰু আমি তাতে এতিয়ালৈকে আছোঁ মানে মোৰ মাহঁতে থাকে এতিয়া মইতো আৰু বেলেগতে বিয়া হ'লোঁ যি হওক আপোনালোকক ৰাসল পূজাৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ ওলাইছোঁ এই আগতেইখিনি দেখাইছোঁ চাৰিওফালে তাৰপিছত আমি মেইন মন্দিৰত আহি গ'লোঁ সেৱা ল'লোঁ মানে ৰাসল ঠাকুৰ মানে আমাৰ কৃষ্ণ বাবাৰ চৰণত সেৱা জনালোঁ তাৰপিছত আমাক চাহ খাবলৈ মাতিলে চাহ ঠাহ খালোঁ আৰু চাহ ঠাহ খাই উঠি অলপমান চিনাকি মানুহখিনিৰ লগত কথা চথা পাতিলোঁ আৰু আহি গ'ল আমাৰ দীক্ষিতা আমাৰ কৃষ্টিৰ মানে একদম ডান্স স্কুলৰ ফ্ৰেণ্ড আৰু দুইটাই বহুত ফূৰ্তি কৰে আৰু এই দুইটাৰ মানে ভিডিঅ' ৰিলচ আপোনালোকে চাব পাৰিব ইনষ্টাগ্ৰামত দীক্ষিতা ৰাভা আৰু কৃষ্টি বসুমতাৰী বহুত মানে দুইটাই লগ হ'লে একদম চব পাহৰি যায় আৰু তাৰপিছত আমি জিলাপি আমেটি এইবিলাক কাটা নিমকি কিবা কিবি কিনিলোঁ আৰু আমি ঘৰলৈ আহি গ'লোঁ থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই বাই